মৰমৰ বন্ধুসকল, মোৰ অন্য এটি চিচিটিভিৰ ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আহক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। সৰু এটি ৰাস্তাৰ ওচৰতে এখন গোচাৰী দোকান আৰু ভাগৰি জগৰি আহি এই বৃদ্ধজন দোকানৰে চেৰিটোত বহি পৰিল। লগে লগে স্কুটিখন ৰখাই মহিলাগৰাকীয়ে বৃদ্ধজনক কিবা অকণমান খাবলৈ দিলে আৰু ক'লে, লওক খুৰা, এইখিনি বস্তু আপোনাৰ বাবে মই ঘৰৰ পৰা বনাই লৈ আহিছিলোঁ। গোটেইখিনি খাব দেই, নহ'লে মই বেয়া পাম। হাতখনত ধৰি ধৰি বাৰে বাৰে কৈ গ'ল আৰু শেষত বাই বাই বিদায় মাগিলে। বৃদ্ধজনে খাদ্যখিনিৰ ফালে চাই মনত বৰ সন্তোষ পালে আৰু ভাবিলে, গোটেইখিনি খাই শেষ কৰি পেলাম নেকি একেলগে। এইখিনি ঠাই বৰ ওখ, তলত বহিয়ে খোৱা ভাল হ'ব নেকি। অকণমান তলতে বহি লওঁ। বহিয়ে খাবলৈ আৰম্ভ কৰিলে। পিছ মুহূৰ্ততে দোকানীজনে ক'লে, আপুনি ঠাইডোখৰ কিয় লেতেৰা কৰিছে? আপুনি আঁতৰ হওক মোৰ দোকানৰ সন্মুখৰ পৰা। এবাৰ ক'লে, নুশুনে নহয় আপুনি। খঙত অগ্নিশৰ্মা হৈ লাত মাৰি দিলে খাদ্যখিনি আৰু ক'লে, সোনকালে আঁতৰি যাওক মোৰ দোকানৰ সন্মুখৰ পৰা। আৰু এইখিনি কোনে ঝাৰু মাৰিব? খাবলৈ নোপোৱা মানুহ লেতেৰা কৰোবাৰ। গাত শক্তি নাই, লাহে লাহে উঠিবলৈ ধৰিলে অসহায় বৃদ্ধজনে। লাখুটিডাল হাতত লৈ লাহে লাহে খোজকাঢ়ি যাবলৈ আৰম্ভ কৰিলে বৃদ্ধজনে। লাহে লাহে যোৱা দেখি দোকানীজনৰ আকৌ খং উঠিল। আপোনাক মই কৈছোঁ নহয় এই ঠাইৰ পৰা সোনকালে আঁতৰি যাবলৈ। দোকানীজনৰ কৰ্মকাণ্ডসমূহ কিছু সময় প্ৰত্যক্ষ কৰি আছিল প্ৰশাসনৰ বিষয়াগৰাকীয়ে। কিছু সময় প্ৰত্যক্ষ কৰি লগে লগে কৈ উঠিল, এই দোকানীজনৰ কাণ্ডজ্ঞান নাই নেকি বাৰু? পুলিচ বিষয়াগৰাকীয়ে ভাবি আহিলে, এই দোকানীজনক শিক্ষা এটা দিব লাগিব নিশ্চয়। মনতে সংকল্প এটা ৰচিলে কি ধৰণে শিক্ষা এটা দিয়া যায়। পাই গ'লোঁ। পুলিচ বিষয়াগৰাকীয়ে চেৰিটোত বহি লৈ বেগটো খুলি নিজৰ টিফিনটো ওলাই ল'লে। সৰু টিফিনটোৰ ঢাকনিখন খুলি লৈ অলপ অলপকৈ খাবলৈ আৰম্ভ কৰিলে। হঠাতে দোকানীজনে দেখিলে। দোকানীজনে খৰধৰকৈ দোকানৰ পৰা ওলাই আহি অতি মৰমেৰে ক'লে, অ' ছাৰ, কি কৰিছে আপুনি এইবোৰ? আহক ঘৰত বহি খাব। আপুনি আৰু চেৰিত বহি ভাত খাব লাগেনে? আহক মোৰ ঘৰতে বহি খাব। মাটিতে বহি খাওঁ নেকি বুলি পুলিচ বিষয়াগৰাকীয়ে ক'লে। ৰ'ব অকণমান ৰ'ব, এই বুলি কৈয়ে মাটিতে বহি গ'ল। মাটিত বহা দেখি দোকানীজনে আচৰিত হৈ গ'ল। ছাৰ, কি কৰিছে আপুনি এইবোৰ? মাটিত বহি খানা খাব লৈছে? ৰ'ব মই এখন চকী লৈ আহি আছোঁ। দোকানীজনে দৌৰি দৌৰি গৈ চকী এখন লৈ আহি এইখনতে বহক ছাৰ বুলি চকীখন আগবঢ়াই দিলে। চকীখন দেখিয়ে খঙত অগ্নিশৰ্মা হ'ল পুলিচ বিষয়াগৰাকী। বাৰে বাৰে দোকানীজনে অনুৰোধ কৰিলে চকীখনত বহিবলৈ। শেষত বিষয়াগৰাকীয়ে বহি আছোঁ বুলি কৈ উঠিলে। লগতে খাই থকা টিফিনৰ ঢাকনিটো বন্ধ কৰি চেৰিটোত ৰাখি চকীখন লাত মাৰি দিলে আৰু ক'লে, এই যে বয়োজ্যেষ্ঠ লোকজন আপোনাৰ ইয়াত খানা খাবলৈ বহিছিলে, কিয় আপুনি বৃদ্ধজনক খেদি পঠিয়াই দিলে? যাওক তেখেতক মাতি লৈ আহক। আপুনি ৰ'ব, মই তেখেতক মাতি লৈ আহি আছোঁ। কিছু সময় পিছত পুলিচ বিষয়াগৰাকীয়ে তেখেতক হাতত ধৰি মাতি লৈ আনিলে আৰু চকীখন পাৰি দিবলৈ ক'লে। আপুনি এই চকীখনত বহকচোন বুলি কৈ বহুৱাই দিলে বৃদ্ধগৰাকীক। তাৰ পিছত বাকী থকা টিফিনটোৰ খাদ্যখিনি হাতত তুলি ল'লে আৰু ক'লে, আপুনি ভিতৰলৈ যাওক। লগতে বৃদ্ধজনক সুধিলে, ভোক লাগিছে নহয় খুৰা আপোনাৰ? ৰ'ব, মোৰ টিফিনতে অকণমান খাদ্য আছে, আপোনাক ওলাই দিওঁ। লগতে দোকানীজনক ক'লে, মোক যেনেকুৱাখন ব্যৱহাৰ কৰিলে আপুনি এই বৃদ্ধজনক কিয় খেদি দিলে আৰু খাদ্যত কিয় লাত মাৰিলে? মানৱতাৰ জ্ঞান নাই নেকি আপোনাৰ? দোকানীজনে বাৰে বাৰে হাতযোৰ কৰি ক'লে, মোৰ বহুত ভুল হৈ গ'ল ছাৰ। বিষয়াগৰাকীয়ে ক'লে, যাওক পানী এক বটল লৈ আহক। লগে লগে দোকানীগৰাকীয়ে দোকানত সোমাই পানী এবটল দৌৰি দৌৰি লৈ আহি পুলিচ বিষয়াগৰাকীক দিলে। মোৰ বাবে নহয়, এখেতৰ বাবে, এখেতক বটলৰ ঢাকনিখন খুলি দিয়ক। পুলিচ বিষয়াগৰাকীয়ে পুনৰাই ক'লে, দেখিছে বহুত ভোক লাগি আছিলে মানুহজনৰ, খাবলৈ নিদি আপুনি লাত মাৰি দিছিলে। আপুনি দোকানী মানুহ নহয়, দানৱ। এই অসহায় মানুহজনক খাবলৈ নিদি আপুনি খেদি পঠিয়াই দিছে। খুৰা, আপুনি লাহে লাহে খাওক আৰু খাই দিয়ে ভালদৰে যাব দেই। আৰু আপোনাক এনেই এৰি দিয়া নহয়, দোকানৰ লাইচেঞ্চ কেঞ্চেল কৰা হ'ব। মোবাইলটো উলিয়াই ফটোকপি লৈ ল'লে। লগতে দোকানীজনে হাতযোৰ কৰি কাকতি মিনতি কৰিলে, ছাৰ, মই কি কৰি খাম? মোৰ দোকানৰ লাইচেঞ্চ কেঞ্চেল নকৰিব ছাৰ। পুলিচ বিষয়াগৰাকীয়ে ভাল কাম কৰিলেনে? কমেণ্ট কৰি জনাবচোন আপোনালোকে।